নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ পটলৰ এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো অলপ বেলেগ ধৰণৰ। আমি পটল ভাজি সকলোৱে খাওঁ। এইটো ৰেচিপি চাই লওকচোন এবাৰ কেনেকুৱা লাগে। প্ৰথমতে পটলখিনি বাকলি চুচি ল'লোঁ আৰু এটা ছাইড অলপ ডাঙৰকৈ কাটি লৈ মই এখন চামুচেৰে ইয়াৰ ভিতৰৰ গুটিখিনি এৰুৱাই ল'লোঁ। তাৰপাছত মই এতিয়া পটলখিনিত নিমখ সানি লৈ কম তেলত মই এইখিনি ফ্ৰাই কৰি লৈছোঁ। হেতাখনেৰে মই লুটিয়াই আছোঁ গোটেইকেইটা ছাইড ভালদৰে সিজাকৈ। এইখিনি সিজিলে এতিয়া বাকী থকা পটলখিনিও মই এইদৰে ফ্ৰাই কৰি ল'ম। এই ৰেচিপিটো খুব কম সময়তে সহজতে বনাব পাৰি। আপোনালোকে কোনোবা আলহী আহিলে, অকস্মাত যদি আলহী আহে তেতিয়া বনাই খুৱাব পাৰিব। এতিয়া মই কেৰাহীখনত অলপ তেল লৈ তাত মই পাঁচফোৰণ কেইটামান ফুটাই ল'লোঁ। তাৰপিছত পিঁয়াজ গোটা অলপ দি দিলোঁ। তাৰপিছত যিখিনি পটলৰ গুটি মই উলিয়াই থৈছিলোঁ সেই গুটিখিনি মই মিক্সিত মাৰি ল'লোঁ। মাৰি লৈ এতিয়া এইখিনি মই অলপ সময় ভাজি ল'ম সিজালৈকে। ইয়াত মই এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া মই আগতে পনীৰখিনি হাতেৰে ভাঙি থৈছিলোঁ, সেই ভাঙি থোৱা পনীৰখিনি তাত দি দিছোঁ। পনীৰখিনি এতিয়া ভাজি ল'ম অলপ সময়। পনীৰৰ পৰা অলপ পানী ওলাইছে, এই পানীখিনি শুকোৱালৈকে মই ভাজি ল'ম। এইখিনি ভজা হৈ গ'ল। এতিয়া মই এইখিনি ঠাণ্ডা হ'বৰ কাৰণে অলপ সময় উলিয়াই থৈছোঁ। এইখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া ফ্ৰাই কৰি থোৱা পটলখিনিত এই পুৰখিনি মই হাতেৰে ভৰাই দিছোঁ। আঙুলিৰে অলপ হেঁচি হেঁচি দিছোঁ। এতিয়া গোটেইকেইটা পটলতে মই ভৰাই ল'ম এনেকৈ পুৰখিনি। এয়া আমাৰ পটলৰ ৰেচিপি ৰেডি হ'ল। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব, লগতে আমাক কমেণ্ট কৰিব।